Hello everyone, welcome to Healthy Living, Healthy Cooking. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ভিন্ন সোৱাদৰ দুটা সৰু মাছৰ ৰেচিপি। এই ৰেচিপি দুটা ইমানেই সোৱাদ লগা হয় যে আপোনালোকে ইয়াক এবাৰ খালে এৰিব নোৱাৰিব। প্ৰথমতে মই বনাম বইল মাছৰ এটা ৰেচিপি। ইয়াৰ কাৰণে মই 200 গ্ৰাম মান সৰু মাছ লৈ লৈছোঁ। সৰু মানে ধৰি লওক পুঠি, খলিহনা, মোৱা এনেকুৱা সৰু সৰু মাছ অলপ ভালকৈ চাফা কৰি বাছি ইয়াক ধুই লৈছোঁ। আৰু ইয়াত মই কেইটামান বস্তু মিক্স কৰিম এতিয়া। প্ৰথমতে মই মিক্স কৰিছোঁ হালধি আৰু নিমখ, আৰু লগতে মই আৰু কেইটামান বস্তু এড কৰিম ইয়াত দিম মই অলপমান কাটি লোৱা নহৰু, পিঁয়াজ দিম টুকুৰা টুকুৰকৈ সৰুকৈ কাটি লোৱা, অলপ মিহিকৈ কাটা ধনিয়া আৰু অকণমান ভোট জলকীয়া। বেছি ভোট জলকীয়া নিদিব কিন্তু, নহ'লে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে খাব কিন্তু নোৱাৰিব। আৰু লগতে ইয়াত যিহেতু মই বইল মাছ বনাম গতিকে তেল মই পিছত এড নকৰোঁ, আৰু লগতে মই অলপ মিঠাতেল এড কৰি দিছোঁ। প্ৰায় 3 টেবুল চামুচমান মই মিঠাতেল এড কৰিছোঁ। আৰু এতিয়া এই গোটেই বস্তুখিনি ভালকৈ মিক্স কৰিম মাছৰ লগত। এনেধৰণে মিক্স কৰিলে লগে লগে মাছৰ ভিতৰত গোটেইখিনি যিবিলাক ধনিয়া বা জলকীয়া যিকোনো ধৰণৰ সোৱাদবিলাক মাছত সোমাই যাব। আৰু তাৰ পিছতেই আমি এইখিনি এটা পাত্ৰত বইল কৰিম। বইল মানে মই ঠিক ষ্টিমহে কৰিম, পানী বিশেষ মই ইয়াত ইউজ নকৰোঁ। গতিকে চাওঁচোন আহক কেনেকৈ মই এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিম। এতিয়া এইখিনি ভালকৈ চব মিক্স হৈ গৈছে। ইফালে মই গেছত এখন লোহাৰ কেৰাহী পাতি লৈছোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত মই মাছখিনি দি দিম। এতিয়া দেখিছে নিমখ থকাৰ কাৰণে পিঁয়াজ বা বাকী বস্তুবিলাকৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া এনেধৰণেই মই মাছখিনি প্ৰথমতে অকণমান লৰাই পেলাই ইয়াক অলপ মিডিয়াম বা ল' ফ্লেমত বইল কৰিম বা ষ্টিম কৰিম। ইয়াত পানী মই এতিয়া এড নকৰোঁ, আৰু এনেকৈ অকণমান মই লৰাইও দিছোঁ, কাৰণ ইয়াত বিভিন্ন ধৰণৰ সোৱাদৰ সংমিশ্ৰণ হ'ব। নহৰু আছে, ধনিয়া আছে, ভোট জলকীয়া আছে, পিঁয়াজ আছে, সকলোৰে এটা মিক্স এটা সোৱাদ আপোনালোকে পাব। আৰু এই গোটেইখিনি এনেদৰে মিক্স হোৱাৰ পিছত মই ইয়াক ঢাকন লগাই একেবাৰে ল' ফ্লেমত ষ্টিম হ'ব দিম। এইটো বিৰাটেই সহজ পদ্ধতি হয়। এতিয়া দেখিছে অলপ সময়ৰ পিছতে মাছৰ পৰা অলপমান পানী ওলাব ষ্টাৰ্ট কৰিছে, আৰু এই পানীখিনিতেই মই প্ৰথমতে মাছখিনি সিজিব দিম। অকণমান মাজে মাজে ইয়াক চাই থাকিব লাগে যাতে পানী শুকাই তলত মাছখিনি লাগি নধৰে। এতিয়া আকৌ পুনৰ মই ইয়াক ঢাকন দি পেলাই থৈ দিম। এনেধৰণে অলপ সময় কৰাৰ পিছত প্ৰায় 10 মিনিটমানৰ পিছত এনেধৰণে মাছৰ পানীখিনিও শুকাই যাব, আৰু মাছখিনিও প্ৰায় আধা সিজা হৈ যায়। আধা সিজা মানে আপোনাৰ ধৰি লওক অলপ কোমল হৈ থাকে। আৰু এই সময়তে মই আৰু অকণমান পানী এড কৰি দিম। বহুত বেছি পানীৰ দৰকাৰ নাই, প্ৰায় 5-6 চামুচমান পানী ইয়াতে এনেকৈ এড কৰি দিম, যাতে সেইটো ষ্টিমতে ধুনীয়াকৈ মাছখিনি আৰু ভালকৈ সিদ্ধ হয়। আৰু তাৰপিছতে পুনৰ মই অকণমান লৰাই পেলাই ঢাকনখন দি দিম। এনেধৰণে মাছটো খাবলৈতো ভাল হয়, আৰু লগতে ই স্বাস্থ্যৰ কাৰণেও বহুত উপযোগী হয়। এতিয়া মাছখিনি প্ৰায় আমাৰ হৈ গৈছে, আৰু ইয়াত মই এটা বিশেষ ইনগ্ৰেডিয়েণ্ট এড কৰিম। সেইটো হৈছে অলপমান নেমুৰ ৰস। নেমুৰ ৰস প্ৰায় 2-3 চামুচমান এনেকৈ এড কৰি দিম। তেতিয়া মাছৰ যিটো এটা ফিছি স্মেল হয়, যিটো মাছৰ এটা গোন্ধ থাকে, সেই গোন্ধটোও নাইকিয়া কৰি দিব নেমুৱে। আৰু লগতে অলপ ধনিয়া কুটি থোৱা তাকো মই আকৌ পুনৰ এড কৰি দিছোঁ, কাৰণ কেঁচা ধনিয়াৰ সুগন্ধটো খুব ধুনীয়া হয়। আপোনালোকে ইচ্ছা কৰিলে এই সময়তে কেঁচা জলকীয়া অকণমানো কাটি দিব পাৰে, কিন্তু অলৰেডি মই ইয়াত ভোট জলকীয়া দি থৈছোঁ, গতিকে আৰু কেঁচা জলকীয়া মোৰ মতে দৰকাৰ নাই। এয়া মোৰ মাছ মই পৰিৱেশনৰ কাৰণে সাজু কৰিছোঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও খুবেই টেষ্টি হয়। আপোনালোকে নিশ্চয় এইটো ট্ৰাই কৰিব, আৰু খুব হেল্ডি হয়, কাৰণ মাছত জানে সৰু মাছত বহুত কিবা কিবি মিনাৰেলছ থাকে। অলপ নেমু আৰু আপোনালোকে লৈ ল'ব পাৰে, আৰু এয়া গৰম ভাতৰ লগত যে কি সোৱাদ লগা হয়, আপোনালোকে এবাৰ খাই চাবচোন।
এতিয়া আমি দ্বিতীয়টো ৰেচিপি বনাবলৈ ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে মই বাকী থকা কেইটামান মাছ লৈ লৈছোঁ, প্ৰায় 100 গ্ৰামমান এনেকুৱা সৰু মাছ হ'ব। তাতে মই হালধি আৰু নিমখ মাখি ল'ম। ইয়াত বিশেষ আমাৰ দৰকাৰ নাই, কাৰণ মই এই মাছখিনি ফ্ৰাই অৰ্থাৎ চৰচৰি কৰিম। সেইকাৰণে মাছখিনি মই এনেধৰণে নিমখ আৰু হালধি মিক্স কৰি লৈছোঁ। কিন্তু ইয়াত মই আৰু কেইটামান বস্তু এড কৰিম তেলত দিয়াৰ পিছত, যাতে ইয়াতো এটা বেলেগ ধৰণৰ সোৱাদ আহিব পাৰে। এতিয়া মই কেৰাহীত অকণমান তেল গৰম কৰি লৈছোঁ। তাতে দি দিছোঁ কেইটামান নৰসিংহ পাত, আৰু ইয়াৰ পিছত ইয়াত মাছকেইটা দি দিম। যদি মাছ বহুত বেছি হয় তেতিয়াহ'লে অলপ অলপকৈ ভাজিব, আৰু গেছৰ ফ্লেমটো প্ৰথমতে অলপ বঢ়াই ল'ব, আৰু তাৰপিছত লাহেকৈ লো বা মিডিয়াম কৰি দিব, অৰ্থাৎ চিম কৰি দিয়াটোৱে ভাল হয়। যিমানেই বেছি চিম কৰি ৰাখিব আপোনালোকে মাছখিনি, সিমানেই বেছি মচমচীয়া হৈ যাব। এয়া দেখিছে, মাছত আপুনি এই সময়তে শুকান জলকীয়া দুটামানো ভাঙি দিব পাৰে। মই আজি দিয়া নাই, কিন্তু আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, তাৰো এটা খুব ধুনীয়া সুগন্ধ ওলায়। এনেধৰণে মাছখিনি যিমানেই বেছি চিম কৰি ভাজিব, সিমানেই বেছি মাছখিনি মুচমুচীয়া হৈ যায়, আৰু খাবলৈ খুব টেষ্টি হয়। আৰু নৰসিংহৰ এটা খুব ধুনীয়া সুগন্ধ ওলায়। আৰু এনেধৰণে মই মাছখিনি ভাজি আধা ভজা কৰি ল'ম প্ৰথমতে। আৰু আধা ভজা হোৱাৰ পিছতেই মাছখিনিত দি দিম মই কেইটুকুৰামান কাটি থোৱা নহৰু। এই নহৰুখিনিত তেল যেতিয়া মাছৰ পৰা বাহিৰ হ'ব আৰম্ভ কৰে, সেই সময়ত দিব লাগে। আৰু এনেধৰণেই নহৰুকেইডোখৰৰ পৰাও খুব ধুনীয়া এটা গাৰ্লিক ফ্লেভাৰ আহে, মানে নহৰু যিটো হয়, তেলত নহৰুখিনি মিক্স হোৱাৰ পিছত এটা ধুনীয়া ফ্লেভাৰ আহিব। আৰু এনেধৰণেই মই এতিয়া ভাজি থাকিম মাছখিনি। এয়া দেখিছে, এতিয়া মাছখিনি প্ৰায় খুব ধুনীয়াকৈ মচমচীয়াকৈ ভজা হৈ গৈছে। এতিয়া আমি এইখিনি তেলৰ পৰা উলিয়াই ল'ম। যিহেতু দেখিছে আপুনি কেৰাহীখনত বহুত বেছি তেল আছে, গতিকে ইয়াত মই কি কৰিম, প্ৰথমতে এনেকৈ ছাইডলৈ কাটি কৰি পেলাই মাছখিনি ওপৰত থৈ দিম। এতিয়া মই যেতিয়া তেলখিনি সম্পূৰ্ণকৈ সৰি পৰিব, তেতিয়া কি কৰিম, মই মাছখিনি এনেকৈ কাঢ়ি থ'ম। এয়া দেখিছে, এনেধৰণে আৰু যদি মাছ আছে তেতিয়া মাছখিনি আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰিব। মোৰ আৰু মাছ নাই, কাৰণ যিকেইটা বাকী থকা মাছকেইটা মই এনেকৈ ফ্ৰাই কৰি দিছোঁ। এতিয়া এয়া দেখিছে, মাছখিনি আমাৰ কিমান ধুনীয়া লাগিছে, দেখিবলৈও ধুনীয়া হৈছে, খাবলৈতো আৰু কথাই নাই। এনেকৈ গৰম ভাতৰ লগত এনেকুৱা মাছ পালে আৰু কি লাগিছে, নহয় জানো? গতিকে আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত নিশ্চয় জনাব। এই চেনেলটোৰ এইটো প্ৰথম ভিডিঅ' হয়, আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ইয়াক লাইক কৰক, শ্বেয়াৰ কৰক, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে আগলৈ মই এনেধৰণৰ থলুৱা ৰেচিপিবিলাক লৈ আহিব পাৰোঁ আপোনালোকৰ কাৰণে। আজিলৈ মই ইয়াতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টোৰ। থেংকছ ফৰ ৱাচিং। জয় আই অসম।